এইটো এটা আপোনাৰ ইনকিউবেটৰ হয় আমাৰ এইটো ইনকিউবেটৰ আপোনাৰ 1500 কেপাচিটিৰ হয় সো মই আপোনাৰ ভিডিও বনাই আছো আপোনাৰ ৰাতিপুৱা আৰু 4:30 বজাত কাৰণ এইটো আজি ডেলিভাৰি যাব ধুবুৰী এই সব XM18 বনাইছো এইফালে যাওক মই আপোনাক ট্ৰে বিলাক দেখাই দিছো এইবিলাক ট্ৰে ইয়াত আপোনাৰ কণী ধৰিব এইবিলাক সব ফেন এক্সস্ট আৰু এইবিলাক হিউমিডিটি এৰ কাৰণে আৰু এটো হয় হেৰি সো এইফালে এনেকে ওলাই আছে তাৰমানে ফেনখন গৰম হৈ যাব পাৰে তো সেইকাৰণে আমাৰ বাহিৰৰ দিকে ওলাই যায় আপোনাক ভিতৰত দেখাই আছো অন কৰি দেখাই আছো এইটো সব এটাই প্লাগ হ'ব আপোনাৰ হেৰি সক এইটো অন হৈ গল আৰু সব ভিতৰ ফালে সব লাইট জ্বলি গল এই সব ইফালে ফেন এই সব ফেনৰ পাৱাৰ এইবিলাক ফেনৰ ওয়াৰেন্টি থাকে গোটেইখিনি বস্তুৰে আপোনাৰ ওয়াৰেন্টি থাকে আৰু সব আপোনাৰ সার্কিট XM18 আৰু ইয়াতে আপুনি সেটিং বিলাক কৰিব পাৰে অলৰেডি মই সেটিং কৰা আছে মই আপোনাক খুলি কিনে আপোনাক দেখাই দিছো এনেকুৱা লক থাকিব এনেকুৱা হ্যান্ডেল থাকিব এইটো হ্যান্ডেল ওকে এই সব আপনার যিবিলাক হোল্ডার আছে এইবিলাক চাই লওক চাৰিটা আছে চাৰিটা লাইট গৰমৰ দিনত ইয়াতে 60 দিব আৰু ঠাণ্ডা দিন হলে আপনি 160 এনেকে দি দিব পাৰে আৰু এই দুইখন ফেন হল আপনার ভিতৰত রোটেশন ফেন এই সব বতাহটো আপনি চাব পাৰে বতাহটো আপনি এই বতাহটো চাব আপনি বতাহটো কোনো ফালেখিনি আছে আৰু এইখন হল আপোনাৰ এক্সস্ট ফেন মানে যেটা বেছি গৰম হৈ যাব এইবিলাক সেন্সৰ নলমি আছে এইবিলাক ট্ৰেড থাকিব যদি আপোনাৰ বেছি গৰম হৈ যাব এটা গৰমত এই এক্সস্ট ফেনখন চলি যাব সো এইটোৱে হল আপোনাৰ হেৰি আৰু তলত আপোনাৰ ট্ৰেবিলাক ইয়াতে ধৰি মই ট্ৰেবিলাক আনি আপোনাক মই একবাৰ দেখাই দি আছো এইবিলাক কেনেকৈ দিব লাগে এখন ট্ৰে আনি আপোনাক মানে স্যাম্পল এটা দেখাই দি আছো এইবিলাক ট্ৰে আমাৰ ঘৰতে বনোৱা যায় এইবিলাক নেট ৰব ট্ৰে হয় এনেকৈ খুলি ল'ব ধৰক ট্ৰেটো এইটো ভিডিঅ' আমি ট্ৰে দিলো চাই লওক এইটো আমি ট্ৰে দিলো ইয়াতে আপুনি কণীখিনি দিব পাৰিব আৰু সেন্সৰ বিলাক দি থাকিব সেন্সৰ বিলাক ইয়াতে এইখন ট্ৰেত আপোনাৰ থাকি যাব আৰু এটা সেন্সৰ আপোনাৰ তাৰে তলত থাকিব আৰু ৰেডি আপুনি কণী দিব পাৰিব কণীবিলাক দিয়াৰ পিছত আপোনাৰ লাগা চিষ্টেমটো এতে ইয়াত কণীটো দি কিনে আপুনি এনেকৈ লাৰিব বেলেগ একো কৰিব নালাগে আৰু ইয়াৰে অট'মেটিক এটা আহে অট'মেটিক বাৰু লাৰিব নালাগে কিন্তু এইটো আপোনাৰ লাৰিব লাগে এইটো লাৰি দিলে আপোনাৰ এনেকৈ হৈ যায় তো বাকীখিনি একদম চিম্পল হয় সো সেনেকৈ আপোনাৰ 8টা ট্ৰে আছে সো 8টা ট্ৰেত আপোনাৰ ভালেখিনি কণী ধৰি থ'ব সব ট্ৰেৰ যিটো বহল এইটো আমাৰ ভিডিঅ'ত চাই গম পাই গৈছে কিমান ডাঙৰ হ'ব পাৰে তো এইটো আপোনাৰ ইনকিউবেটৰ মেচিন আৰু এনেকৈ আমি বনাই কিনে ডেলিভাৰি কৰা যায় আপনি গোটেই অল আসাম ডেলিভাৰি হৈ যায় আপুনি য'তে নাথাকক কিয় আমাৰ এইটো আজি ধুবুৰী যাব সেইকাৰণে মই ৰাতিপুৱা উঠি কিনে এটা আপোনাৰ ভিডিঅ' বনাই দিলোঁ ধন্যবাদ তো আমাৰ মেচিনটো এতিয়া আমি ধুবুৰীত পঠাম চাওক এনেকৈ বাছৰ ওপৰত ধুনীয়াকৈ বান্ধি কিনে পঠাই দিয়া যায় য'ত কোনো ক্ষতি নোহোৱাকৈ তলত আপোনাৰ পাৰি দিয়া যায় যিবিলাক কাৰ্ডবোৰ্ড এইবিলাক ধুনীয়াকৈ পাৰি দিয়া যায় আৰু ওপৰত এনেকৈ বান্ধি কিনে ধুনীয়াকৈ পঠাই দিয়া যায় য'ত কোনো প্ৰব্লেম নাহে সৰু মেচিনো পঠাব পাৰোঁ ডাঙৰ মেচিনো পঠাব পাৰোঁ সো একো প্ৰব্লেম নাই এনেকৈ আপোনাৰ পৰা ডেলিভাৰি হৈ যায় এইটো মই নলবাৰীৰ পৰা পঠাইছোঁ ধুবুৰীলৈ সো এনেকৈ আপুনি অসমৰ য'তে নাথাকক আপুনি ইনকিউবেটৰ মেচিন অৰ্ডাৰ কৰিলে আৰামছে পাই যাব ধন্যবাদ